জুবিলি গগৈৰ কবিতা আহক এটা দিন আমি পৰস্পৰে পৰস্পৰৰ বাবে উৎসৰ্গা কৰোঁ। আহক এটা দিন আমি পৰস্পৰে পৰস্পৰৰ বাবে উৎসৰ্গা কৰোঁ। আলাপ কৰোঁ ইজনে সিজনৰ সুখ দুখ, ভাল লগা বেয়া লগা সম্পৰ্কে। আহক আমি একুৰা জুইক সাক্ষী কৰি বহি লওঁ, বাদ দিওঁ মনৰ পৰা বৈষয়িক সকলো চিন্তা। সেন্সেক্স ডাউন অথবা মন্দা অৰ্থনীতি, গ্লোবেল ৱাৰ্মিং অথবা মুদ্ৰাস্ফীতিৰ কথা, উদ্যোগ খণ্ডৰ খহনীয়া অথবা ছাটাই অভিযানৰ কথা আজি আমি নকৰোঁ আলোচনা। আহক আমি সৰু সৰু বিষয় লৈ ৰগৰ কৰোঁ, কচু শাক ঢেকীয়াৰ কথা পাতোঁ, ৰবাব টেঙা আৰু বগৰীৰ গুৰিৰ কথা পাতোঁ। পত্নীক আনিছেনে লগত? আপুনিও লৈ আহক আপোনাৰ প্ৰতীক। বহুদিন হয়তো আপুনি খবৰেই লোৱা নাই পত্নীৰ অভাৱ অভিযোগ অথবা আবদাৰ ইচ্ছা সম্পৰ্কে। সোধা নাই তেওঁৰ প্ৰিয় অনুভূতিৰ কথা। আছেনে সেইবোৰ এতিয়াও জীয়াই? সন্ধিয়াৰ জোনাকত আঁচল কপাই বহি থাকোঁতে সোধা নাই চেনেহেৰে, তৰা লিখিছানে? শৰীৰ কেনেবা কৰিছে? আপোনাৰ পত্নীও হয়তো বহুদিন আপোনাৰ খবৰেই লোৱা নাই। কোৱা নাই কেনেকুৱা পোছাকেৰে হৈ পৰে আপুনি গ্ৰীকৰ ভাস্কৰ্য। আকাশ নীলা এটা কামিজ উপহাৰ দিয়া নাই আপোনাৰ জন্মদিনত। আপোনাৰ প্ৰিয় আহাৰৰ সুগন্ধি সাঁচি খোৱা মেজত অপেক্ষা কৰা নাই উৰুৱাই ঢৌ খেলা চুলি। দাপোনত মুখ চাই সোধা নাই আপোনাক কেনেকুৱা লাগিছে। তেওঁক নতুন ৰঙৰ নতুন পোছাকযোৰেৰে ব্যস্ততাৰে ঘৰ সোমাবলৈ গৈ দেখা নাই আপুনি দুৱাৰ মুখত পত্নীৰ হাঁহি ভৰা মুখ। অথচ আচৰিত হোৱা নাই কোনো, সহজভাৱেই গ্ৰহণ কৰিছে ইজনে সিজনৰ ব্যৱহাৰ, অথবা এই সম্পৰ্কে ভবাৰ অৱকাশো পোৱা নাই কোনোৱে। আহক আজি আমি এই সম্পৰ্কে কথা বাৰ্তা পাতোঁ। আকুল হওঁ পূৰ্ণিমা ৰাতিৰ প্ৰগলভতাত, উভতি চাওঁ প্ৰেৰণাৰ চঞ্চল পলবোৰলৈ, উদ্বিগ্ন হওঁ ইজনে সিজনৰ অৱসাদ সম্পৰ্কে। কথা পাতোঁ আহক যোগাসন আৰু যৌৱন সম্পৰ্কে, মানুহ সম্পৰ্কে, জীৱন সম্পৰ্কে, ফুল আৰু প্ৰেম সম্পৰ্কে। আহক আজি আমি ঘূৰাই আনো পৰস্পৰে পৰস্পৰৰ মাজলৈ অমৰ প্ৰেমৰ অনুভূতি।